এয়া আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। এয়া 2016 নৱেম্বৰ মাহৰে কথা, তাৰিখটো ইমান ভালকৈ মনত নাই। আমি কলেজৰ পৰা গৈ আছিলোঁ মানাস নেশ্যনেল পাৰ্ক প্ৰজেক্টৰ কাৰণে, আৰু আমাক অৰ্গেনাইজ কৰিছিল বঙাইগাঁও অভয়পুৰীৰ আস্থা নেচাৰ্ছ হোমে। তো তাতে আস্থা নেচাৰ্ছ হোমৰ এটা পাৰ্ট আছে বেৰিনা টুৰিষ্ট লজ বুলি, তাৰ পৰা আমি গৈ আছিলোঁ। তো এনেকৈ গৈ আছিলোঁ আৰু বহুত স্মৃতি এই ভিডিঅ'খনত জড়িত হৈ আছে। এয়া মই আগতে এনেকুৱা আছিলোঁ, ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই, এটা সৰু চাই মোবাইল আছিল, তো তাৰে স্মৃতি হিচাপে ৰাখিবৰ কাৰণে ভিডিঅ' কৰিছিলোঁ। তেতিয়াই 2016তে ভবা নাছিলোঁ ইউটিউব জগতত এনেকৈ আহিম বুলি। ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই, তথাপি আপোনালোকৰ মাজত ওলাই দিলোঁ। এয়া চাহপাত বাগান, বহুত ডাঙৰ, কিমান বিঘা আছিলে এইটো প্ৰজেক্টত লিখিছিলোঁ যদিও এতিয়া মনত নাই। এয়া আমাৰ মানিক বহুত চবতকৈ জমনি, আমাৰ বন্ধু বহুত জমাই আছিল। তো মানিক, ডিম্পল, দীপাংকৰ, চিন্ময়, গীতিকা, এনেকৈ আছে ভালেকেইজনে। তো এনেকৈ জমনি কৰি গৈ আছিলোঁ আৰু এয়া আমাৰ আস্থা নেচাৰ্ছ হোমৰ মেনেজাৰ আছিল। এতিয়া কোন বেলেগ হয়তো হৈছে, তেওঁ ক'ব নোৱাৰোঁ। এনেকৈ গৈ আছিলোঁ আৰু ধেমালিৰ মাজতে। তো তাৰপিছত তাৰ পৰা ওলাই এনে বাছ এখন আগতীয়াকৈ ঠিক কৰি থৈছিল। তো এয়া চাওক, পোষ্টাৰত আছে মানাস নেচাৰ অৰ্গেনাইজ আস্থা নেচাৰ্ছ হোম। তেনেকৈ বাছত উঠিলোঁ আৰু মানে ইমান দূৰ বাছখন ভিতৰলৈ যোৱা নাছিল, মেইন ৰাস্তাতে আছিল। তো সেইখিনি আমি খোজকাঢ়ি আহিছিলোঁ। তো এনেকৈ বাছত উঠিছিলোঁ, খুব ভাল লাগিছিল, বহুত মানে ফূৰ্তি কৰিছিলোঁ। আৰু আজি সঁচাকৈ বহুত লেপটপটো চাই থাকোঁতে ভিডিঅ'খন পালোঁ, তো ভাবিলোঁ ভিডিঅ' এটা এনে বনাই দিওঁ। ভিডিঅ' কোৱালিটি বেয়া যদিও, কাৰণ অল্ড ইজ গল্ড, সকলোৱে জানে। তো কেতিয়াবা স্মৃতিবোৰ ৰোমন্থন কৰিব লাগে। তো এনেকৈ বাছত উঠিছিলোঁ আমি। এনেকৈ বাছত কিছু দূৰ যোৱাৰ পিছত আমি প্ৰথমতে গৈছোঁ মানাস নদীলৈ। মানাস নদী বুলিয়ে জানো নামটো, বেলেগ কিবা আছে যদি নাজানো মই ভালকৈ। তো এনেকৈ বহুত হুলস্থুল কৰি পৰিৱেশটো এনজয় কৰিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। এইখিনি আজি মনত পৰিলে সঁচাকৈ মানে আৱেগিক হৈ যাওঁ। তো এনেকৈ বহুত হুলস্থুল কৰি নাৱৰীয়াই যিমান দূৰ নিছে আমি ইমান দূৰলৈ গৈছিলোঁ। আৰু এয়া তেতিয়া মই এনেকুৱা আছিলোঁ। ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই, কাৰণ গমে পাইছে আগতে 2016ৰে মোবাইল, আৰু তেতিয়া ইমান ইউজো ভালকৈ নাজানিছিলোঁ, আৰু নাজানো আৰু সৰু সুৰাকৈ এটা মোবাইল লৈছিলোঁ চলাকৈ, আৰু কেনেকৈ ভিডিঅ' কৰে কি কৰে একোৱেই মানে জনা নাছিলোঁ। জাষ্ট স্মৃতি অলপ ৰাখিবৰ কাৰণে এনে কৰিছিলোঁ তেতিয়াই। তো আজি অলপ ভালে হৈছে একচুৱেলি, ৰাখাই স্মৃতিখিনি থাকি গৈছে। তো এনেকৈ আমি এনজয়মেণ্ট লৈছিলোঁ। তাৰপিছত আমি সকলোৱে মানাস নেশ্যনেল পাৰ্কলৈ প্ৰৱেশ কৰিছিলোঁ। এয়া মানিক, দীপাংকৰ আছিলোঁ এখন গাড়ীত, আৰু মই এনেকৈ আছিলোঁ, আৰু আগত দুখন আছে। তো এনেকৈ ভাগ হৈ আমি জীপ চাফাৰী কৰিছোঁ। তো এনেকৈ গৈছিলোঁ ভিতৰলৈ। এয়া মই তেতিয়া ইমান ভালকৈ ভিডিঅ' কৰিব জনা নাছিলোঁ, আৰু গমেই পাইছে সৰু সুৰাকৈ এটা কম দামী মোবাইল ইউজ কৰিছিলোঁ, আৰু ভবা নাছিলোঁ এনেকৈ ইউটিউব জগতত আহিম বুলি। তো বেয়া নাপাব, এইটো একচুৱেলি মই মোৰ কলেজৰ ফ্ৰেণ্ডবোৰৰ কাৰণে বনাইছোঁ। লেপটপত ভিডিঅ'টো দেখি যাতে মোৰ মতে সিহঁতৰ লগত এইবিলাক ভিডিঅ' নাই চাগে এতিয়া, তো সেইকাৰণে সিহঁতক দিবৰ কাৰণে এনেকৈ বনালোঁ, আৰু যাতে সিহঁতৰ স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰে। এয়া গড়, বহুত দূৰৰ পৰা জুম কৰি তোলাইছিলোঁ। তাৰপিছত এনেকৈ আমি ভিতৰলৈ গৈয়ে আছিলোঁ, জীপ চাফাৰী কৰি ড্ৰাইভাৰজনে আমাক সুধি এনেকৈ লৈ গৈছিল। তাৰপিছত আমি উভতি যোৱাৰ পিছত বাটতে অলপ দিগদাৰ হৈছিল হাতীৰ কাৰণে। হাতী দেখিছে, অলপ প্ৰব্লেম দিছিলে, সেইখিনি ভিডিঅ' কৰা হোৱা নাই তেতিয়া ভয়তে।
তো এয়া হাতী তাৰপিছত আমি আকৌ মানাছ নদীয়ে কয় এইটো তো ডাইন চাইডত গ'লে ভূটান গেট পায় তো এইখিনিলৈকে আমি ফটোটো অলপ উঠিছোঁ তো বলক এতিয়া ফটোখিনি চাওঁ